Hello, welcome back to my channel. So আজি হল বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰে আজি ব্লগটো হয় আমি আমাৰ কেনেকৈ পালিছো কি কৰিছো সকলো বিলাক দেখুৱাম বহুত দিনৰ মূৰত ব্লগ বনাইছো গতিকে ধুনীয়াকৈ একদম হেকালৈকে চাই দেখিব এটা নাৰিকল চাৰিকল ধুনীয়াকৈ কাটিলো খৰচৰ গুটেইবোৰ মুছা কাছা হলে এতিয়া মানে হৰাই ভাগ দিব লাগিব আৰু অকমান কাম আছে তো চাই দেখিব দেই কাটা হৈছে আৰু পূজাখন এই ভাবিলো বহুত দিনটো ব্লগ দেখুৱাই নাই ন বনাইছো ইফালে ইফালে আজি গানো বাজি দিছে আমাৰ ঘৰটো বাজি দিছে এটা কপিৰাইট আহিলে কি হয় নাজানো আৰু গোটেইবোৰ যোগাৰ কৰিলো এতিয়া কাপোৰ ৰেডি কৰি পিন্ধিবৰ কাৰণে মেখেলা চাদৰ পিন্ধো বুলি ভাবিছো তাকে এতিয়া যিকোনো এযোৰ ওলাই লওঁ চিম্পল চাই তেতিয়াহে ভাল লাগিব চাকি দিবৰ কাৰণে তো এতিয়া ফটাফট মেখেলা চাদৰযোৰ পিন্ধিলো দেই এতিয়া চিম্পলকৈ মই মেখেলা চাদৰযোৰ পিন্ধি লৈছো বগা আৰু এতিয়া প্ৰসাদ চখাত লৈ আহি পেলাই মই ৰেডি কৰি থৈ দিছোঁৱেই কিন্তু চাইডত যিবিলাক দেখি গান বাজিছে সেইবিলাক ইগন'ৰ কৰিব যি টি গান বজাই আছে তো আহি গ'লেও মানে এযোৰ ভিডিঅ'টো বনাইছোৱেই ধুনীয়াকৈ এতিয়া চাব আমি ইয়াতে আগবঢ়াম ইয়াতে আৰু এইডালো লৈ লৈছোঁ যিহেতু মোৰ ষ্টেণ্ড হয় মই ইয়াতে ভিডিঅ' বনাওঁ লগতে মাও বনাই দিয়ে বাৰু গতিকে ষ্টেণ্ডখন ইফালে লৈ লৈছোঁ মায়ে মোক বস্তুবিলাক আনি দি আছে দিয়া গা কটাৰীবিলাকো লৈছোঁ পূজা কৰিবৰ কাৰণে ইয়াতে হৈ গ'ল সকলোবিলাক ইফালে ষ্টেণ্ডালো পূজা কৰিলোঁ আৰু ইফালে দা কটাৰী সকলোবোৰ পূজা কৰিলোঁ এতিয়া বাহিৰত যাওঁ আমাৰ অকণমান কিবা কিবি আছে নহয় সেইবিলাকো পূজা কৰোঁগৈ ৰ'বা মা ইফালে মোক চাই আছে এবাৰ চাই দিয়া আকৌ বহি পিনে চাই আছে মোক পূজা কৰিব দিছে ধুনীয়াকৈ এইফালে আকৌ আমাৰ আহিলে সুমিত হেল্ল' তো আহা এতিয়া এইটো ৰুমত আহিছোঁ ইয়াতে আমাৰ কেইটামান বক্স আছে এইবিলাক আমাৰ ভাড়াত দিয়া হয় গতিকে এইবাৰ গোটেইবোৰ এতিয়া পূজা কৰি লওঁ ধুনীয়াকৈ ফুট চুট দিওঁ আৰু এতিয়া অকণমান পিছত বাৰু গানো বজাম শুনিব তাৰ আগত এতিয়া মই ধুনীয়াকৈ পূজা কৰি লওঁ দেই আৰু যাতে বেছিকৈ ভাড়া পাওঁ ন কাৰেণ্ট আহিছে নেকি ঠিক আছে বাৰু Ali ubi itu dulu mbak. Ali ubi. মানে বেকগ্ৰাউণ্ড মিউজিক বাজি থাকে আকৌ গান বন্ধ হ'লে মানুহৰ মুখৰ চাউণ্ড একদম ঢেৰ আৰু যদি আপোনালোকৰ আকৌ ভাড়া লাগে আহিব আকৌ দেই ভাড়া ল'বৰ কাৰণে যদি কেতিয়াবা বক্স লাগে কিনিব পাৰিব সেইটো আমাৰ হৰণো আছে মাইক তো আহিব দেই বোলে চাউণ্ডকেইটা ধুনীয়াকৈ পূজা কৰিলোঁ এবাৰ আকৌ আহিছে আমাৰ বাইক কি আমাৰ ইমান গাড়ী নাই আকৌ দেই আমাৰ গাড়ীবোৰ ডাঙৰ দামী দামী নহয় সৰু সুৰা আছে হ'লেও পূজা কৰিছোঁ এইখন আৰু আমাৰ দেউতাৰ এইখন কি কয়নো মই নামেই নাজানো পালচাৰ এখন হ'ল পালচাৰ এখন মোৰ স্কুটিখন মামাই দিয়া স্কুটিও নাপালোঁ এই ফাৰ্ষ্ট ডিভিজনে পাইছিলোঁ হ'লেও নাপালোঁ তাৰপিছত এইখন হ'ল ডমিনাৰখন এখন দাদাৰ তো দাদা দেউতা চবেই চলায় আৰু এখন আকৌ মোৰ দেই এইখনতে মই ভিডিঅ' আপলোড দিবলৈ গৈছিলোঁ আগতে এতিয়া পূজা কৰিলে দেউতাই মই ধুনীয়াকৈ ফুড এটা দিওঁ বনাওঁ নেকি এনেকুৱা নোৱাৰিব হয় নাই
দেউতা যাবই এতিয়া আমাৰ মানে একদম পুৰা ব্যস্ত চবে দেউতা ধুনীয়াকৈ পূজা কৰিলে মই বাৰু আগতে দাদাৰ বাইকখন কৰোঁগে পূজা স্কুটিখন মোৰ মৰমৰ স্কুটিখন আকৌ এইখনেই মোৰ একমাত্ৰ বাহন বহুতে দেখাব দিছিলে নহয় আগৰ ভিডিঅ' গতিকে আজি দেখা পালে কি কি আছে আৰু ডিটেইলছত মই ইমানো নাজানো যিখিনি জানো সেয়া আৰু আপোনালোকে চাগে দেখাতে গমে পাইছে ইয়াতে কি কি আছে কি কি নাই বাৰু বেলেগ এটা ভিডিঅ'ত দেখাম ধুনীয়াকৈ মই সুধি মেলি কাৰণ এইটোতো পূজাৰহে ভিডিঅ' ন ইয়াতে একদম খিচাৰি কৰি নিদিওঁ আৰু বাকীবোৰ আমাৰ এতিয়া কি কি আয়োজন কৰোঁ নকৰোঁ সকলোবিলাক ধুনীয়াকৈ দেখাই থাকিম চাই থাকিব দেখালে আছে মোৰ অৱসৰপ্ৰাপ্ত কেমেৰামেন চোৱা আৰু সেইফালে এতিয়া পাৰ্মানেণ্ট হৈ আছে বৰ্তমান তেখেত সেইফালে চাহ বাকী আছে আৰু সেই আমাৰ দাদা এই আমাৰ পেন্থাৰো আহিছে পেন্থাৰ মোৰ ভাইটি তো সেয়াই আৰু আমাৰ ঘৰৰ মানুহবিলাকে মই ভিডিঅ' বনালে একদম চুপচাপ হৈ যায় কিয় নাজানো জয় বিশ্বকৰ্মা হেই ইমান লাহে লাহে অকণমান দূৰত কোৱা আকৌ মা কোৱা এবাৰ 1 2 3 দাদা কোৱা 1 2 3 জয় বিশ্বকৰ্মা আমাৰ মানুহবিলাক তেনেকৈ মোক কলা দেখাইছে মোক বগা দেখাইছে মই বগাৰ কাৰণে মোক বগা দেখিছে মই বগা মানুহ এতিয়া আমি চাহ কিনো দেখাম মেৰিগ'ল্ড বিস্কুটেৰে চাহ খাইছোঁ ই খাব ভাল পায় যে মেৰিগ'ল্ড বিস্কুট তো সেয়াই আৰু ইয়াৰ পিছত কিবা কিবি হ'ব আৰু চাই থাকিব দেই আমি এতিয়া প্ৰসাদ ভাঙি লৈ গ'লে বহুত আহিছিলে খাবৰ কাৰণে মাতিলোঁ ঘৰত এতিয়া সকলোবিলাক হৈছে গতিকে এতিয়া প্ৰসাদটো দি দিওঁ আৰু মেখেলাযোৰ খুলি বেলেগ পিন্ধি ল'লোঁ কাৰণ এতিয়া বনোৱা মেলা কৰা হ'ব দোকানৰ লগতে বনোৱা মেলাও কৰিব লাগিব কাৰণ দাদা গ'ল ফুৰিবৰ কাৰণে সেইকাৰণে ভাবিছোঁ এইটো বা ঘৰতে বনাম তাহলে মায়ে যোগাৰ কৰি আছে এতিয়া ময়ো কৰিব লাগিব এইফালে পেন্থাৰে ৰৈ আছে খাবৰ কাৰণে এইফালে সুমিত ডেকাও ৰৈ আছে নাপা মা কি কি থাকিব লুচি লৈ কি থাকিব লুচি ভৰি বুটৰ দালি বুটৰ দালি কি হ'ল কিয় হাঁহিছা ইমান হাঁহিছে অকণমানটো জুহিকে ক'ব পাৰে বুটৰ দালি ৰাজ কৰে এতিয়া আমাৰ ইফালে বনাই আছে মায়ে তো কিমান আগবাঢ়িছা অকণমান আজি মই কিয় বনোৱা নাই জানেনে মানে মই ৰাতিপুৱাৰ পৰা গোটেইখিনি মানে বেছিখিনি ময়ে কৰিছোঁ বুলি ক'লে ভুল লাগে মই মানে চোতাল সাৰাৰ পৰা ঘৰ চৰ মোচাৰ পৰা সাৰাৰ পৰা আৰু ইফালে শৰাই দিয়াৰ পৰা গোটেইখিনি ময়ে কৰিছোঁ সেইকাৰণে মায়ে এতিয়া ৰন্ধা বঢ়া লাগি গৈছে মানে তেনেকুৱাকৈ আৰু মিলা প্ৰীতিৰে বনাই থাকে তাতে আকৌ আমি লাগো তাৰপিছত বইতাই দেখুৱাই আছে আমাৰ মানে খুন্দাবিলাক সলনি হৈ আছে তাহলে এই খুন্দি আছে এটা কি দিছা জিৰা অকল জিৰা নাজানো আৰু কি দিছে এইবিলাক খুন্দি আছে জিৰা মায়ে ধুনীয়াকৈ পুৰি চব্জি সকলোবিলাক আনি দিলে এইফালে খায়ো আছে মাহঁতে কেনেকুৱা কোনটো বেছি ভাল লাগিছে চাটনি সি নিজে বনাইছে যে সেইকাৰণে সেইটো বেছি ভাল লগা বুলি কৈছে মা তুমিয়ে বনাইছা আকৌ ময়ো খাই লওঁ তাৰপিছত আজি ইমানেই আৰু ন মা এনেকুৱাকৈ বিশ্বকৰ্মা পূজা উদযাপন কৰিলোঁ আপোনালোকে কেনেকৈ পালন কৰিছে কি কি খাইছে কি কি নাখাইছে কমেণ্টত জনাব আজিলৈ আহিছোঁ বাই